ৰাইজৰ লগত সহযোগ কৰিব। আমি জুলীয়া গগৈক আমাৰ মাজলৈ আমন্ত্ৰণ কৰিছোঁ। এইবাৰ ৰাষ্ট্ৰবাদী মালিয়াপুৰ মালিক বিহু সন্মিলনৰ শ্ৰেষ্ঠ বিহুৱতী জুলিয়ান গগৈ তেওঁক আমাৰ মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। এয়া শ্ৰীমতী জুলিয়ান গগৈ অষ্টম বাৰ্ষিক মালিপুৰ মালিক বিহু সন্মিলনৰ শ্ৰেষ্ঠ বিহুৱতী। তেখেতক আমাৰ নগদ ৭,০০০ টকা আৰু চলন্ত বঁটা ট্ৰফীৰে পুৰস্কৃত কৰা হ'ব। এই বঁটা প্ৰদান কৰিব আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। নগদ ৭,০০০ টকা আৰু চলন্ত বঁটা ট্ৰফীৰে আমি তেওঁক পুৰস্কৃত কৰিছোঁ। সকলো ৰাইজকে হাত চাপৰি কামনা কৰোঁ। এতিয়া আমাৰ নীলা বাইদেৱে এটি বিহুগীতেৰে নচুৱাব। জুলিয়ানক মই প্ৰথমবাৰ পাইছোঁ দেই, কাৰণ মই ৰিলছৰ প্ৰমোশ্যন বৰ ধুনীয়াকৈ কৰি দিয়ে তাই। ধন্যবাদ জনাইছোঁ, আজি প্ৰথম লগ পাইছোঁ তাইক। যেতিয়া মই তাইক কওঁ মোৰ এটা ৰিলছ কৰি দিবা, তাই ধুনীয়াকৈ ঠিক আছে বা মই ৰিলছ কৰি দিম দেই, ধুনীয়াকৈ কৰি দিয়ে। কিন্তু তাই প্ৰথমবাৰ পাইছোঁ, ভাল লাগিছে। এটা বিহু গাই দিছোঁ তাইৰ কাৰণে, ঠিক আছে। মৰাণ বিহু শুনিছেনে আপোনালোকে? মৰাণ বিহু শুনিছেনে? এটা মৰাণ বিহু গাই দিছোঁ, ঠিক আছে।